নমস্কাৰ বন্ধুসকল, আপোনালোকৰ ফালে ধান খেতি কৰে নে? কোনে কোনে ধান খেতি কৰে জনাব। আমাৰ ফালে ধান দেখিছেনে কি ধুনীয়াকৈ হৈছে ধান এবাৰ, আৰু এতিয়া দোৱাৰ সময় আহি গ'ল। আৰু এইবাৰ আমি ধানটো দোৱাম বুলি ভাবিছোঁ মেচিনত। এই দেখিছেনে মেচিনে কেনেকৈ ধান দাই আছে, আপোনালোকক দেখাই আছোঁ। এইটো হাৰ্ভেষ্টিং মেচিন নতুন আহিছে পথাৰত। আমাৰ ইয়াত অহা 2-3 বছৰ হ'ল, আমি 2-3 বছৰৰ পৰা এইটো মেচিনে ধান দোৱাই আছোঁ। চাওক কি সুন্দৰকৈ পৰা ধান হ'লেও কাটি লৈ যাব পাৰে। খালি পৰা ধান অকণমান দেৰি লাগে কাটিবলৈ, সেইকাৰণে মানে মেচিনটো কাটিবলৈ অকণমান কষ্ট পায়, লাহে লাহে যাব লাগে, বহুত সময় লাগে। থিয় ধান হ'লে বুলি ক'লে ফটাফট কাটিব পাৰে। আমাৰ এতিয়া পৰা হ'লেও উপায় নাই, কাটিবলৈ লাগিবই মেচিনত, সেইটো কাৰণে কাটি আছোঁ। দেখিছেনে কি সুন্দৰকৈ কাটি গৈছে, আৰু এইফালৰ পৰা খেৰবিলাক দেখিছেনে কি ধুনীয়াকৈ ওলাই গৈছে। এই মেচিনটোত ধান দালে বহুতখিনি ৰেহাই হয়, মানে আপোনাক মৰণা মৰাৰ পৰা আদি কৰি ধান অনা বন্ধা সেইবোৰ ছিষ্টেম একো নাথাকে। আপুনি ডাইৰেক্ট এইফালে দাই গ'ল আৰু এইফালে এটা চাইডে গুটি ধান ওলাই যায়। আপোনালোকক গোটেই বস্তুটো ভিডিঅ'টো দেখাই আছোঁ, আপোনালোকে চাই থাকক শেষৰলৈকে। দেখিছেনে কি ধুনীয়াকৈ ধান দাই গৈছে এইফালৰ পৰা। এই চেৰেকীটোৱে ধানখিনি টানি টানি সোমোৱাই যায়, তাত তলত ব্লেড আছে আৰু ব্লেডে ধুনীয়াকৈ কাটি যায়, আৰু কাটি যোৱাৰ লগে লগে একদম মেচিনৰ ভিতৰত সোমাই যায়। দেখিছেনে কি ধুনীয়াকৈ কাটি কাটি ঘূৰাই ঘূৰাই গৈ আছে এইটো মেচিন, আৰু এইফালে খেৰ ওলাই গৈ আছে। আৰু ভিতৰতে এটা টেংকি আছে, টেংকিটোত মানে গোটেই বস্তুটো ধানখিনি জমা হৈ হৈ গৈ থাকে। কৃষি প্ৰণালীবিলাক, সঁজুলিবিলাক ইমান সুন্দৰ সুন্দৰ ওলালে মানুহে কৃষিৰ প্ৰতি যথেষ্ট আকৰ্ষিত হ'ব। বিশেষকৈ এই আঘোণৰ দিনত দাৱনী যাৰ ঘৰত কম আছে তেওঁলোকে জানে ধান খেতিত যিমান কষ্ট হয়। এতিয়া এনেকুৱা মেচিন ওলালে বুলি ক'লে আপুনি মানে 10-15 বিঘা ঘৰত যদি কৰে ধান, একো ইমান বিশেষ চিন্তা কৰিবলগীয়া নাই। এইফালে বাৰু ধান আনি আছে দেখিছেনে ডাঙৰি বান্ধি। আৰু এনেকুৱা মেচিন এটা থাকিলে আপুনি 10-15 বিঘাও যদি অকলে কৰে নহয়, আপুনি চিন্তা কৰিবলগীয়া বিশেষ একো নাই। আৰু এইফালে ট্ৰেক্টৰ আনি থৈছোঁ, গুটি ধান মানে দাই গৈছে, আৰু মেচিনে আনলোড কৰি দিব, ডাইৰেক্ট ট্ৰেক্টৰত উঠি যাব। গোটেইখিনি মানে ইমান সুন্দৰ ব্যৱস্থা, মানে মেচিনটো সঁচাকৈ মানে বৰ সুন্দৰ ব্যৱস্থা। মানে মেচিনটোৱে ধান দালে লোকচানো কম হয়, আৰু একেবাৰে এইফালে আপোনাৰ হেৰিটো ওলাই যায়, মানে এইটো কি কয়, খেৰত থকা যিটো ধানত থকা যিটো জাবৰ বা খেৰ, সৰু সৰু কুটা, এইবিলাক চব বাহিৰলৈ মেচিনত ফেনৰ জৰিয়তে বাহিৰলৈ ওলাই যায় ধুনীয়াকৈ। দেখিছেনে কি ধুনীয়াকৈ ওলাই গৈছে জাবৰবিলাক। যিহেতু পৰা ধান, সেইটো কাৰণে অকণমান আমাৰ দাবলৈ অকণমান দেৰি লাগিছে, বহুত টাইম লাগিছে। দেখিছেনে আপোনাৰ আগফালৰ পৰা দেখাইছোঁ কেনেকৈ কি ধুনীয়াকৈ মেচিনটোৱে ধানখিনি নিজৰ হেৰিয়াত কাঁচিখিনিৰ মাজত, তাত ভিতৰত ব্লেড আছে, ব্লেডত ধুনীয়াকৈ সোমোৱাই লৈছে। দেখিছেনে তলত এখন প্লেট আছে, প্লেটখনে ধুনীয়াকৈ কাটি গৈ থাকে। জুম কৰি দেখাইছোঁ আপোনালোকক কি ধুনীয়াকৈ দাই গৈছে। দেখিছেনে ভিতৰলৈ, মেচিনটোৰ ভিতৰলৈ ধানখিনি ভৰাই লৈ গৈ আছে, ধুনীয়াকৈ কাটি গৈ আছে। দেখিছেনে কাৰ কাৰ এই মেচিনটোত ধান দোৱাৰ অভিজ্ঞতা আছে তলত কমেণ্ট কৰি জনাব দেই। আমাৰ ফালে ইয়াত দোৱাইছোঁ ধুনীয়াকৈ। দেখিছেনে কিমান তলত কাটিবলগীয়া হৈছে, সেইটো কাৰণে তলত কাটিবলগীয়া হোৱাৰ কাৰণে মেচিনটোৱে লাহে লাহে ওলাইছে। দেখিছেনে গুটি ধান কি ধুনীয়াকৈ টেংকিত ইয়াত জমা হৈ গৈছে। চাওক কি ধুনীয়া সুন্দৰ ধান টেংকিত একেবাৰে জমা হৈ গৈছে। এফালৰ পৰা দাই গৈছে, এফালৰ পৰা মেচিনত সোমাই গৈছে। ধান এবাৰ যথেষ্ট ধুনীয়া হৈছে আৰু ডাঠ হৈছে, মানে সেইটো কাৰণে অকণমান টাইমো যথেষ্ট লাগিছে। ধান নিচিনা কি ধুনীয়া হৈছে, বহুত ডাঠ হৈছে ধান। ইয়াত প্ৰায় ধান আমাৰ 2 বিঘা মাটি দাবলৈ বেছি টাইম নালাগিলে। দেখিছেনে এই ট্ৰেক্টৰতে আনলোড কৰি দিছোঁ, একেবাৰে ঝেমেলা খতম, গুটি ধান ওলাই গৈছে। দেখিছেনে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি ধুনীয়াকৈ এটা গঠনমূলক কমেণ্ট কৰিব, আৰু যদি ভাল লাগে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। দেখিছেনে ধান কি ধুনীয়া ওলাইছে। ধন্যবাদ চাই থকাৰ বাবে। এয়াই বিজ্ঞানৰ যুগ। ধন্যবাদ।